নমস্কাৰ বন্ধুসকল, আজি আমি আপোনালোকক জনাম কম কষ্টত কম মূলধনত লোকেল মুৰ্গী পালন কৰি কেনেদৰে অধিক লাভান্বিত হ'ব পাৰি তাৰ বিষয়ে। লগতে লোকেল মুৰ্গী ক'ৰ পৰা ক্ৰয় কৰিব, কেনেকৈ ৰাখিব, কিমান দিনত কি দানা খুৱাব, ভেকচিন, ভিটামিন আদি সকলো কথা আপোনালোকক জনাম। বৰ্তমান লোকেল মুৰ্গীৰ বজাৰখনৰ বিষয়ে আমি সকলোৱে জানো। কেজি 350 পৰা 400 টকা পৰ্যন্ত লোকেল মুৰ্গী বজাৰত বিক্ৰী হৈ যায়। ইয়াৰ উপৰিও ব্ৰইলাৰ মুৰ্গী পালনৰ নিচিনা লোকেল মুৰ্গী পালনত কষ্টও নাই। মাত্ৰ 100 পৰা 200 লোকেল মুৰ্গী পালন কৰি আপুনি আপোনাৰ ফাৰ্মখন আৰম্ভ কৰি লাহে লাহে ইয়াক বঢ়াই যাব পাৰিব। প্ৰথমতে আপুনি পোৱালিবোৰ ক্ৰয় কৰোঁতে বিশ্বাসযোগ্য ঠাইৰ পৰা কিনিব, যাতে আপুনি ঠগ নাখায়। কাৰণ বজাৰত বিভিন্ন দুষ্ট চক্ৰই ব্ৰইলাৰ মুৰ্গীৰ পোৱালি লোকেল মুৰ্গীৰ পোৱালি বুলি অধিক দামত বিক্ৰী কৰে। এতিয়া জানক পোৱালিবোৰ অনাৰ পিছত সিহঁতক কেনেকৈ ৰাখিব। যিসকলে মুৰ্গী পালনৰ লগত জড়িত সিহঁতে ব্ৰুডিঙৰ বিষয়ে জানেই। পোৱালিবোৰক প্ৰথম দিনৰ পৰা প্ৰায় 10 দিনলৈ ব্ৰুডিং পদ্ধতিত ৰাখিব। ব্ৰুডিঙৰ বিষয়ে আমাৰ চেনেলত ভিডিঅ' দি থোৱা আছে, ভিডিঅ'বোৰ চাই ল'ব। লাইটৰ ব্যৱস্থা কৰি ঠাণ্ডা নোপোৱাকৈ মুৰ্গীবোৰ প্ৰায় 20 দিনমান ৰাখি আপুনি মুৰ্গীবোৰ মেইন ফাৰ্মলৈ লৈ যাব পাৰিব। ফাৰ্মখন বনোৱাৰ ক্ষেত্ৰতো আপুনি অধিক টকা ইনভেষ্ট কৰাৰ কোনো দৰকাৰ নাই। বা আৰু 3 পাতেৰে চাং পদ্ধতি নাইবা ফ্ল'ৰ পদ্ধতিত আপুনি ফাৰ্মখন সুন্দৰকৈ সাজি ল'ব পাৰিব। তাৰপিছত আহোঁ দানাৰ বিষয়ে। লোকেল মুৰ্গীক 20 দিনলৈ আপোনালোকে প্ৰি ষ্টাৰ্টাৰ দানা খুৱাব লাগিব। তাৰপিছত প্ৰায় 40 দিনলৈ ষ্টাৰ্টাৰ দানা আৰু 40 দিনৰ পিছত আপুনি ফিনিচাৰ দানা খুৱাব লাগিব। দানাখিনি কিনোতেও আপুনি ভাল কোম্পানীৰ দানাহে ক্ৰয় কৰিব, কাৰণ কিছুমান কোম্পানীৰ দানাত মিনাৰেল, ভিটামিন আদিবোৰ কমকৈ থাকে, যাৰ ফলত মুৰ্গীবোৰে সেই দানা খাই অধিক ডাঙৰ নহয়, নাইবা মুৰ্গীবোৰৰ গ্ৰোথ কমকৈ হয়। যাতে মুৰ্গীবোৰ বেমাৰ আজাৰ নহয় তাৰ বাবে দানা পানী দিয়া পাত্ৰবোৰৰ লগতে ঠাইখিনি পৰিষ্কাৰ কৰি থাকিব। মাজে মাজে ফাৰ্মখনত চূণ, ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰি থাকিব। আৰু লোকেল মুৰ্গীৰ দানাৰ খৰচ কমাবলৈ আপোনালোকে সিহঁতক বাহিৰত নেট দি এৰি দিবও পাৰে, যাৰ ফলত মুৰ্গীবোৰ এলেহুৱা নহ'ব আৰু সেউজীয়া বোন, পোক আদিবোৰ খোৱাৰ বাবে খাদ্যও ৰাহি হ'ব। এতিয়া কওঁ ভেকচিনৰ বিষয়ে। ব্যৱসায় ভিত্তিত যদি আপুনি লোকেল মুৰ্গীৰ ফাৰ্ম কৰিম বুলি ভাবিছে, তেন্তে আপুনি ভেকচিনৰ বিষয়ে জানি লোৱাটো দৰকাৰ। প্ৰথম 5 পৰা 7 দিনৰ ভিতৰত আপুনি ৰাণীখেত F1 ভেকচিন দিব লাগিব। দ্বিতীয়তে 14 পৰা 17 দিনৰ ভিতৰত গম্বৰু নাইবা IBD ভেকচিন দিব লাগিব। তাৰপিছত তৃতীয়তে 21 পৰা 24 দিনৰ ভিতৰত আকৌ ৰাণীখেত বুষ্টাৰ ড'জ ভেকচিনটো দিব লাগিব। আৰু 4 নম্বৰতে আপুনি 35 পৰা 40 দিনৰ ভিতৰত ফাউল ফক্স ভেকচিনটো দিব লাগিব। ইয়াৰ উপৰিও আপুনি যদি মুৰ্গীবোৰ 60 দিনতকৈ বেছিকৈ ৰাখে, তেতিয়া 75 দিনমানত মুৰ্গীবোৰক ৰাণীখেত ভেকচিনৰ বেজী মাৰিব লাগিব। মুৰ্গীক ভেকচিন কেনেকৈ দিব জানিবলৈ আমাৰ চেনেলত গৈ ভিডিঅ'বোৰ চাই ল'ব। ভেকচিন দিয়াৰ লগতে মুৰ্গীবোৰক ভিটামিন, কেলছিয়াম, লিভাৰ আদিৰ ঔষধবোৰ ধুনীয়াকৈ খুৱাই থাকিলে মুৰ্গীবোৰৰ কোনো ধৰণৰ বেমাৰ নোহোৱাকৈ 2 মাহত প্ৰায় 7 পৰা 900 গ্ৰাম হৈ উঠিব। এনেধৰণৰ ঔষধ, ভেকচিন আজিকালি সকলো ঠাইতে উপলব্ধ হৈ উঠিছে। সেয়েহে মুৰ্গী পালন আজিৰ দিনত এক লাভদায়ক ব্যৱসায়। সেয়েহে ঘৰতে এনেই বহি থকাতকৈ লোকেল মুৰ্গীৰ ফাৰ্ম এখন আৰম্ভ কৰক। ফাৰ্মিঙক নিজৰ জীৱিকা বনাওক আৰু এজন খেতিয়ক হিচাপে 10 জনৰ প্ৰেৰণাৰ উৎস হওক। আমি আপোনাক সহায় কৰিম। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আগলৈ এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।